হাই ফ্ৰেণ্ডছ, মই আজি চুলি সৰা সমস্যাৰ সমাধানৰ কেইটামান টিপছ আগবঢ়াইছোঁ। এটা পাত্ৰত 1 গিলাচ পানীত এটা আলু সৰু সৰুকৈ কাটি 10 মিনিটমান উতলাব লাগে। আলুত যিহেতু ভিটামিন বি, চি আৰু আইৰণ থাকে, ই চুলি গজাত সহায় কৰে। এটা পিঁয়াজৰ ৰস উলিয়াই ঠাণ্ডা হোৱা আলুৰ পানীখিনিৰ লগত মিহলাই চুলিৰ গুৰিত লগাব লাগে। পিঁয়াজত ছালফাৰ থাকে আৰু এই ছালফাৰে আমাৰ চুলিৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে। 250 মিলিলিটাৰ মিঠাতেল লৈ তাত 60 গ্ৰাম বিশুদ্ধ আৰু শুকান হেনা পাউডাৰ মিহলাই উতলাব লাগে আৰু মিশ্ৰণটো চেকি ল'ব লাগে। চেকি লোৱা মিশ্ৰণটো চুলিৰ গুৰিত লগাব লাগে। এনেদৰে আমি যদি সপ্তাহত 2-3 দিন ব্যৱহাৰ কৰোঁ, তেনেদৰে চুলি সৰা সমস্যা সমাধান পোৱা যাব। আমি ঘৰুৱাহি যতন লোৱা উচিত। আগলৈ আৰু ছাল আৰু চুলিৰ সম্পৰ্কীয় বহুতো কথা আলোচনা কৰিম। তাৰ বাবে আপোনালোকে মোৰ এই চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।